Vào tuổi đó bầu rồi. Cái nào খেলো Bầu rồi. খেলো খেলো আমার অটো কিন্তু বেলেগ চালৰ অটো বা উপর সাইড নাই দেখোন ড্রাইভার তো মন চাওয়া একবার ড্রাইভার তো ও মাই ও গাড়ি স্টার্ট দেওয়া হিন্দি দিবে চাওয়া যাব লাগবে বিয়া আমার কদনি বিয়া চালত আছে আজি গম না পাছে কি নাই ও টিকিট বাত লবাছে কিন্তু না লিপস্টিক আছে আমার যেন শুটিং আরম্ভ হব এইফালে কাপোৰ জাপি আছে কাপোৰ জাপি আছে এইফালে কদনি বহি আছে এইফালে স্কিপ কৰি আছে এনে হ'ব একটা মানে দম দিব লাগব আৰু ঐ বকাসুৰ আজি ভাতৰ কাহি নামলিও হ'ব দিছোন নাম বন নাম ঐ বিনি ভাত যদি এটা পূজাত কিন্তু 8 কেজি দিলা কিনি দিব লাগিব কি দেখি পূজা বুলি একদিন নাখালিও পূজা কাটা কাটা পূজা বুলি একদিন নাখালিও একো নহয় কি দিল আজি বেয়াকে পৰিলে ভৰি আঙুলি ভাঙি গৈছে পানপাৰতে জটলাকে পৰিলোঁ পৰি পেলাই ভৰি ভাঙি গৈছে আঙুলি ভৰি আঙুলি ভাঙিছে চাপৰ মানুহ না চাপৰ মানুহ কাৰণে পৰি গৈছে এতিয়ালৈ গৰমেই হোৱা নাই ভাত সিজিব এই এতিয়া কবকে আমাৰ তাত বেঙাৰ বাদ লৈছে একদম চুলি তুলি পেয়ালে একদম হাঁচি তুমি তাত পতা মেলি মজা লগা হ'ব নে খুদাল ধৰেলি আজি পূজা বুলি নাচ না এই পূজাত এসাঁজ নাখালি নমৰা বে ঐ মিনি পূজা চাবা আমাৰ শ্বুটিং চলি আছে আৰু এটা নতুন চকী আছে চকী অভিনেতা এটা আছে আপোনালোকে দেখা পাব হৈছে চাই থাকচোন কি হয় অলপ অলপ দেখছি না এইটো আমাৰ কেমেৰামেনৰ বেমাৰ মাত নাই বুজি আছো স্কিপ পৰিছে সুবিধাই একবাৰ ধৰা হাতৰ কাহি মাৰি পূজা চাব যাবি তই হা এইটো দম দিব লাগে তাত এইটো তাৰপাছত তাত ডাইলগ এইটো নহয় এটা। তোমাৰ আছে তাৰপাছত নেক্সট তোমাক কওঁ মনত থাকিব না ডাইলগটো চাইলেণ্ট ৰেডি একচন ঐ বেটা সকমল চন্দ্ৰ তই পূজাৰ দিনাটো হাওঁ হাওঁকে থাকা তই ইমানে সহায় দিছি এই খুৱামৰা তোৰ গলক লাগি ফল কি নাহিলে দেখোন গলক গিলি আয়ে এতিয়া খুৱামৰা তোৰ গলক লাগিল তেনেকুৱা ৰকম নহয় তুমি ওলাই আহি পেলাই তাক দম দিলা একদম তাতে গাড়ীটো লৈ আহা গাড়ীটো লৈ আহা আজি আমাৰ চাৰে এটা চুলি তুলি কাটি আছে একদম জিৰু মাৰিছা নেকি পিন্ধি জিৰো মাৰি কৰি নহ'লি মত না নিয়ান লগা হৈছিল তাৰমানে ঝাৰু দি আছে আৰু ভিতৰত তুমি ঝাৰু মত নাই এই বেটা সকমল চন্দ্ৰ এই পূজাৰ দিনা দেৱীৰ আশীৰ্বাদ ল'বা এৰি তোৰ সহায় ধৰছি হা এই তোৰ খুৱামৰা বেটা গলক লাগিল গামছা ধৰি আছে কেমেৰাত পোৱা আরে আনতে বেশি কাট করে দেখা দে মানে খালি 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 মজা কোন আছে এটা টাইম আছে মাদারা কাম কর আপনারা ধরে পাঁচ গিটা সিঙ্গি রাত বই ডায়লগ কার প্রথম মানিয়া হ্যাঁ ডায়লগ তাৰপিছত আৰু গুচি যাম না আৰু এটা কাপা মাৰিবা সৰু চাই মই গুচি যাম তাতে কাপা আর ধরত মজি যাওয়া কলকাতা মান আছে তাকে মারকে যা
ষ্টেপটো নামি আহিবা তুমি নামি আহি কথাখিনি কৈ ঝাৰু দি দেখিবা ৰেডি একচন পাকঘৰৰ ভিতৰত মুজি যোৱা কল আছে তাতে কাটি যায় ই হয় নেকি ও নাই বে অঁ হেৰি হ'ল মাইনা তুমি গুচি যাবা আমি কিছু এতিয়া তাকানে আৰু তল বেৰিটো হাতে পূজাত যাবা যদি 1000 টকা নাপোৱা মোৰ পইচা নিদিয়া নাই মানে পূজাত ফলত পইচা নামিব আছে মন আছে তোমাৰ ৰেডি একচন পূজা বুলি গুটেৰি একযোৰ কাপোৰ ললো তাতে বহুত দিয়া বুলি ভাবিছিলো এই ৰাজকিশোৰী হ'ব ইমান নেক্সট ল'ব পাৰিবা মানুহে পূজাত 4 বছৰ কাপোৰ লয় সেনেকৈ কৈ যাম যাব নাই দে হেডলাইন ক'বা দে এটা লাইন আৰু একেলগে কৈ যাওঁ এটা লাইনে নহয় চৰণদীপ সাইলেন্ট প্লিজ সাইলেন্ট সেইটো চান না ৰে ৰেডি একচন ও বাইরে ভিনিরা তো নিমন্ত্রণ দিছি বহা ও বাইরে গেলি মই বিউটি পাৰ্লাৰত যাম মতলব পূজাত ষ্টাইল নকৰি আমাৰ এতিয়া কৰ্দিনিক সজাই আছে আপোনালোকে দেখা পাব কোনে সজাই আছে এইটো ৰাছিদুল গেল এইটো ৰতনে সজাই আছে লাজ কৰিছে নেকি ক'ত যাম আৰু চট আছে দেখাই আছোঁ চাই থাকক না আমাৰ যে দেশপাৰত শ্বুটিং চলি আছে বাহিৰত শ্বুটিং চলি আছে আমি এতিয়া ভিতৰত আছোঁ কৰ্দিনী কাপোৰ পিন্ধি আছে একচন ওই রে ওই বিউটি পার্লার যাওতে তোমার 1000 টাকা লাগে নাকি বে তুমি কিবা হে আপিছনি নেকি হা বিউটি পার্লার যত বিউটি পাৰ্লাৰত যাব লাগে জি মুখ্য লখিনি আৰু তুমি অকমান ডাইলগ এই অকমানতে চুপচা লাগে ৰবা কেনাই এয়া আমাৰ কৰ্দিনী ৰেডি হৈছে দেখা পাব এইটো মাছ মাৰি একদম বঢ়িয়া মাকচান কৰিছে না আজি মাক্সৰ দলত মানে কি পুৰুষৰ চৰিত্ৰ মাকচান কৰিছিল বঢ়িয়া লাগা আছে তুমি কিন্তু বেলেগ দিয়া এইবোৰ আমাৰ শ্বুটিং চাই লওক শ্বুটিং চাই আছে শ্বুটিং চাই কোৱা লগে লগে একচন দিব লাগিব আৰু তুমি ফোন কৰি থাকিব নৰবা ডাইৰেক্ট একচন আহি যাব লাগিব এই কথা কোৱাৰ লগে লগে একচন দিব কাপোৰ চাপোৰ পৰিপাটি কৰি থাকিবা যাবা না এনে কাপোৰ চাপোৰ তুমি জানা কি জানা তুমি এনে ষ্টাইল কৰিব বিচাৰো এনেকা দুকে দিয়ে নহয় মাজন মানে কি একচন না দাও কিবা কানি দিছে কি হ'ল আমাৰ তুমিও চাবি আৰু সেইকাৰণে তুৰুজি কথা অ এখানে লাগি না বাবা এ বাবু আমার বইলা দেখি বঢ়িয়া মই উঠি মন যাব অ রেডি অ্যাকশন আমার রূপেশ্বরীকে ওটিপি বুলি রছো ইটোৰ যে কথা অলপ বুজা আছে কথা তো বলে বলে ও ভাই এচুলো মোক লাগি এক প্যাকেট কিম বিস্কুট আন দি দে আৰু এক প্যাকেট ডিংসু আন দি দে বেলুন পাই মর আবিজা বিস্কুট সবে যখন কিবা থরং মরং করে ভাগ হয়ে গেল কথা তাক মই উঠি বেৰিছিলো ইদাৰ মই ওলাই আছো হয় না মই এনে ৰখছি তই বহি গেল না তুই মুকেলি এক প্যাকেট কিম বিস্কুট আন দি দে আৰু এক প্যাকেট ডিংসু আন দি তাতে বাসা বেলুন ওই বেটা কমাল এই কি বিস্কুট খাওয়াতে আছে কি এই বিয়া দি কি হ'ল তাক বিয়া দিম নেকি বিয়া করে দিবি বিয়া পাতি দিলি এক মই বিশ্বাস করে দিছো কি বা করে কবা নৰো আজি এতিয়া লাহেকৈ শ্বুটিং শেষ হ'বৰ হৈছে আৰু বেছি শ্বট নাই অলপমান শ্বট আছে আমাৰ আছে চৰ্দি বিয়াৰ আপোনালোক দেখাই আছোঁ চাই থাকক আমি এতিয়া পূজা চাবা পূৰা এক্সাইট হৈ আছোঁ একদম যাম আৰু চব ওলাই আছে পূজা চাবা এইগিলাখান চব মানুহ পূজা চাবা যাম ভাঙাটোত
ভাঙা অতলৈ পূজা চাব যাম বললে বললে চকৰি চাম লগতে আমাৰ এই সুবিধাই দুহাল বক্তৃতা দিব আমাৰ শ্বুটিং চলি আছে পূজাৰ স্পেচিয়েলৰ কাৰণে মহাজনৰ পৰিবাৰে এতিয়া পূজাৰ কাৰণে ওলাইছে আৰু তাতে অটো এখন ভাড়া কৰাই আছে তাতে যাব এতিয়া আপোনালোকে দেখা পাব ভাঙাটো ভাঙাটো হয় ভালতো হয় আপোনালোকে দেখা পাব বচাই তাকো নাই যা আমাৰ ভেকচিন লোৱা চাৰ্টিফিকেট ভেকচিন লৈছোঁ আমি উদাই একদম ফাটা ফাটি ৰেডি একশ্যন ঐ পুৰা ভাজি এবি পুৰা মোবাইল দেখো ৰেকৰ্ডিং কৰাই নাই এয়া আপোনালোকে দেখা পাইছে ৰেকৰ্ডিং কৰাই নাই কিন্তু পুৰা ষ্টাইল দি আছে ফেচন দি আছে কাট নাগাতৰ ৰেকৰ্ডিং কৰা নাই যা এখন আমাৰ পূজাৰ গাড়ী আছিল পূজা হে মজা মজা ফেম চেম নাই আকৌ আৰু তাকোবা এই ফেমিলি গিলাখান চব গোটাই পূজাৰ ফেমিলি পুৰা বাম্পাৰ আমাৰ পূজা মইনাক নহো কিউট গাল ইউটকাল হ'লে আজি পুৰুষৰ ৰূপত আছো কিন্তু মৰম লাগে মৰম লাগলি ন বৌ কিবা দিছা পূজাত দিম দেই লংমেন ইটো বাছা মোক চেলফি উঠিব নিদিয়ে নিজে উঠি থাকে আমাৰ এতিয়া শ্বুটিং শেষ গ'ল বৰ্তমান চব পঢ়া কৰি গুচি গ'ল মই আছোঁ আপোনালোকক কৈছোঁ যে যোনে যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব তেতিয়াহ'লে আজিলৈকে বাই বাই ধন্যবাদ